Hey guys, welcome back to my channel Madhurima Dream Blog আৰু ভিডিও কি হৈছে বাৰু মোৰ একেবাৰে দিয়া হোৱা নাই নহয় জানো 10 দিন 15 দিন এনেকে দিয়া নহবগে যেন এনেকুৱা হৈছেগে আৰু বহুত আগৰ ভিডিও এতিয়া এডিটিং কৰি দিছো তাৰ বাবে একদম বেয়া নাপাব আৰু কমেন্টত একেবাৰে গালি নাপাৰিব আৰু মা ঘৰলৈ গৈছিলো আগৰ ভিডিওটো যদি আপোনালোকে নাই চোৱা চাব আৰু এয়া ঘৰলৈ আহি আছো ৰাতিয়ে হৈ গ'ল Hey guys, আজি হল next day আৰু কালি কিজানি কেটা বাজিলে জানো 7টা মানে বাজিলে ন এটা ঘৰৰ পৰা আহি পাওঁতে আহি কৰি আৰু ভাগৰ লাগিলে মই আজিকালি কবালে গলে পটককে ভাগৰ লাগে আৰু এতিয়া কেটা বাজিলে এতিয়া 12টা বাজি গ'ল আৰু কাপোৰ চক গুটে আসলতে নামৰ কাৰণে এবোৰ ধোৱা হৈছে নাম পাতিলে নুধুলেও ভাল নালাগে নহয় জানো একেবাৰে ভাল নালাগে পৰ্দা সৰ্দা বিলাক কাৰণ সোৱানিকা হৈ থাকে যে হেতু কাৰণে পৰ্দা সৰ্দা সব বিলাক ধোৱা হৈছে অলপকে আৰু আমি যাবলৈ ওলাইছো বিশাললে মা মই আৰু পাখি এইজনী আমাৰ পাখি ভাল পাইছে তাই আসলতে গা বেয়া হৈছিল আমাৰ প্ৰথমতে কৈছিলো যে আগৰ ভিডিওটোত কৈছিলো মাঘৰ বিহু সময়ত মাইনাৰ ভাগৰ গা বেয়া হ'ল মানে গেষ্ট্ৰিক হ'ল তাৰ বমি তাৰ পিছত তাৰ ভাল হ'ল আমাৰ পালে মোৰ মানে ইমানেই বমি গুটে ৰাতিটো বমি কৰিছো একদম উখা সুখা মোৰ মানে বন্ধ হৈ গৈছিল পেটৰ পৰা বুকুলৈকে একদম উখাহে ল'ব নোৱাৰো পুৰে একদম খুচি পিনি ধৰে উখা ঘূৰাবই নোৱাৰো এনেকুৱা হৈছিল আৰু লগতে পায়খানা মানে গুটেইকিটাই পালে গেষ্ট্ৰিক বমি পায়খানা আৰু পাখিৰো হ'ল তাইৰো বমি কিন্তু পায়খানাটো হোৱা নাছিলে বমি আৰু পেটৰ বিষ একদম তাইক ডক্টৰৰ ওচৰত দেখাব লগা হৈ গ'ল কিন্তু মোৰ তেনেকে আৰু ঘৰতে আনি দৰব খাই ভাল হ'ল আৰু তাই আজি তাই কালি মানৰ পৰাহে ভাল পাইছে পুৰখিলৈকে গাটো তাই ঠিকে নাছিল আৰু স্কুল হেতু কাৰণে পঠিওৱাই নাই কাইলৰ পৰা পঠাম আৰু ভাল পাইছে ন বহুত দিন স্কুল ক্ষতি হৈ গ'ল তাই কিজানি 5 দিন মান স্কুল ক্ষতি হৈ গৈছে বহুত লোকসান হৈছে পৰীক্ষাও পাইছে তো কাইলৰ পৰা পঠাব লাগিব আৰু মোৰ মানে ভালেই হোৱা নাই পেটৰ প্ৰবলেমটো গেছৰ দৰব খাই আছো বহুত বেছি গেছ হৈ গ'ল মোৰ আসলতে হেতু কথা আৰু বহুত বেছি আৰু মাইনা ভাগৰ কি হ'ল হেৰি তাৰ গেছৰ প্ৰবলেম ভাল হ'ল কিন্তু তাৰ কাহ ইমানেই কাহ কফ জ্বৰ সি ভালেই পোৱা নাই এই আৰু আমাৰ গোটেই ঘৰৰ মানুহ আৰু প্ৰথমতে মাহাতৰ হ'ল ফুৰিব গৈছিলে যে তাৰ পিছতে আহি পিনি মাহাতৰ জ্বৰ পানী লগা তাৰ পিছতে কাহটো মানে ইমানেই বেছি কফ নন ষ্টপ কাহি থাকে তেনেকুৱা গোটেইকিটাই আমি ভুগিলো হেয়া কম বুলি কৈছিলো যে কৈ দিছো আৰু কি হৈছিলে আমাৰ আৰু বেমাৰ হলে একদম ফুৰ্তি নালাগে মনটো আৰু লাগিলে সৰুৱে হওক ডাঙৰে হওক এইবিলাক বৰ কষ্টকৰ বেমাৰ হয় তো হেয়া আৰু নামৰ কাৰণে অকমান বিশালত বজাৰ আছে সৰু সুৰা তো আমি তিনজনীয়ে ওলাইছো বেটেৰী ৰিক্সাতে যাম আৰু বেটেৰী ৰিক্সাতে আহিম ঠিক আছে আমি বিশালৰ পৰা আহি গলো আৰু বজাৰ আনিলো এইখিনি এয়া পাখিয়ে দেখাব এখন হল ভৰি মুছা আগফালে থবলে তাৰ পিছতে জাম সস এফালে ফেনাইল আৰু এফালে হাৰপিক আৰু এই চামুচৰ সেট হেতা এইবোৰ নামৰ কাৰণে এখন চাকনি মগ চাবোন থোৱা আচাৰ যিটো বিচাৰিছিলো নাপালো এটুকে লৈ আহিলো এখন ৰুকনি এয়া বাচন মজা বিস্কুট ডাইজেষ্টিভ এইটো টিফিন টাইপৰ এইটো ভাল হয় তাৰপিছতে এইটো হটকেছটো বৰ ধুনীয়া লাগিছে মোৰ হটকেছটো এইটো আৰু এইকেইটা কাপকেইটাও ধুনীয়া লাগিছে 6টা আনিলে নি আনিলে 5খন 15খন টকা না হৈ যাব ক'ৰ পৰা আনিলে এইটো পাখিয়ে পুতলা আনিছে পাখি পুতলা এইবোৰ বাচন মজা পাখি মোজা
টিফিন বক্স, এইফালে চেনি, এয়া বেঙেনা পোৰা, আলু পোৰা, এইফালে স্কুল কাপোৰ ধুব মানে ফালিবলৈ ধুনীয়া ধুনীয়া গোন্ধাই থাকে, কমফৰ্ট, আৰু এয়া পানী বটল মাহঁতৰ। সিমানে। এয়াই আছিলে আমাৰ বজাৰ, বিশালৰ বজাৰ। বছে আমি মাজে মাজে গৈ বজাৰ কৰি আহোঁ। এইটো এটা নহৰু তেল গৰম কৰি নাকত কট দিবলৈ। এইটো ভাল বস্তু হয়, নহৰু তেল গৰম কৰিবলৈ। কুকাৰত ঢালিবলৈ ভাল হয় এইটো বস্তু। এইবোৰে আছিলে আমাৰ বজাৰ। বাবাই চাহ আনিছে। চাই হটকেছটো ধুনীয়া লাগিছে হয় নাই? তোৰ কিবা এটা হয় নাই? ধুনীয়া লাগিছে। নাম্বাৰ নাইকিয়া, সেইটোও ভাল আছিলে, হাতত এনেকে ধৰি ধৰি নিবলৈ ন? 3010 টকা। ঠিকে আছে ইমান সোপা বজাৰ। আৰু এইখিনি আমাৰ নামৰ বজাৰ লাহে ধীৰে কৰা হৈছে। বোলে পাপাই ভাত বনাই আছে, আমাৰ অহা দেৰি হৈ গ'ল। চাহ খাবলৈ কিবা এটা উলিয়াওঁ। ডাব্বা কালি বৰপঠা বিস্কুট। হাত ধুলা দেখা ঐ না আহা, খাই লওক মা, এইখিনি সামৰিম। আমি খাই লওঁ, এইবোৰ বজাৰবোৰ সামৰিম আজি। হে গাইজ, আজি হ'ল নেক্সট ডে আৰু আজি হ'ল সৰস্বতী পূজা। তো ৰাতিপুৱা শুই উঠি পাখিয়ে প্ৰথমতে কৰি আছে কাম মানে ইয়াত টেবুল চাফা কৰিছে আৰু কিতাপ পত্ৰবিলাক জাপিছে ধুনীয়াকৈ, কিতাপভাৱে আৰু বহি ভাগে, আৰু বেগতো দুই এখন সোমাই আছিলে, সেইবিলাকো উলিয়াইছে। হে গাইজ, একেবাৰে আজি লগ পাইছোঁ। কালি চিনেমা চালোঁ, মজা লাগিলে পাঠান চিনেমা চাই। কেনেকুৱা লাগিলে? হয় না? কেনেকুৱা লাগিলে? কালি চালোঁ আৰু কালিৰ পৰা আজিহে লগ পাইছোঁ। আৰু এতিয়া গৈ আছোঁ সৰস্বতী পূজালৈ, পাখিহঁতৰ স্কুললৈ। এতিয়া 11টা মানে বাজিবলৈ হ'ল আৰু 10:48 হৈছে। এই হৈ গ'ল ঘৰত ধূপ চাকি জ্বলাই মেলি ওলাই মেলি খাই বৈ আৰু ৰুটি এখন খাই আহিছোঁ। সেয়া আৰু পাখি এইজনী আমাৰ সৰস্বতী এইজনী। পাখি চাদৰ মেখেলা পিন্ধিব লাগে, তাইৰ জোখততো চাদৰ মেখেলা নাই, সেইকাৰণে লেহেংগা পিন্ধিছে বেটিয়ে। আমাৰ সৰস্বতী হৈ আহিছে ন। তো সেয়া স্কুলত চাকি তাকি দিওঁ, এইবিলাক ধূপ চুপ কিনিলোঁ, সেইবিলাক চাকি তেল এইবিলাক কিনি লৈছোঁ, তাতে জ্বলামগৈ আৰু স্কুলত। ঠিক আছে, তেতিয়াহ'লে গৈ থাকোঁ। আৰু আজি বিয়া এখনো আছে, বিয়ালৈ যাব লাগিব। তো চাই থাকিব আজি দিনটো, বিয়া চিয়া চব দেখাই যাম আৰু। পাই গ'লোহি আমি পাখিহঁতৰ স্কুল না। এয়া সৰস্বতী পূজা বুলি ক'লে ভাল লাগে নহয় জানো? গোটেই ল'ৰা ছোৱালীবিলাক চাদৰ মেখেলা পিন্ধি কৰি আহিছে আৰু চাকি তাকিও জ্বলাইছে। আৰু পাখিৰ ফ্ৰেণ্ড দুজনীমান আহিছে পাখিক দেখি, আৰু সিহঁতেও চাদৰ মেখেলা পিন্ধি আহিছে। ইমান যে মৰম লাগিছে নহয় দেখিবলৈ। আৰু সেয়া ভাবিলোঁ ফটো দুকপিমানকৈ মাৰি দিওঁ সিহঁতক। আৰু মই এইফালে ধূপ চাকি জ্বলাই দিছোঁ, কাৰণ তাই চাকি জ্বলাব নোৱাৰে ন, ময়ে জ্বলাই দিছোঁ। আৰু ইয়াৰ ভিতৰলৈ আহিলোঁ। ভিতৰৰ এয়া স্থায়ীভাৱে থোৱা সৰস্বতী মাতৃ, আৰু ইয়াতে পূজা অৰ্চনা আৰম্ভ কৰিছে পূজাৰীয়ে। তাতে আমি বহি চাই আছিলোঁ, তাকে আপোনালোকক দেখালোঁ। নাচি দিছে। কেনেকুৱা লাগিছে কৈ দিয়াচোন? সৰস্বতী পূজালৈ ভাল লাগিছে? সৰস্বতী পূজালৈ তোমালোকে খালা নে? খালা? এতিয়া কাইলৈৰ পৰা আকৌ পঢ়িবলৈ ষ্টাৰ্ট হৈ যাব হয় নাই? আৰু ঘৰলৈ আহিলোঁ, সৰস্বতী পূজা মাইনাহঁতৰ কোৰ্টলৈও গ'লোঁ, তাতে খাই বৈ মেলি আহিলোঁ। আৰু এতিয়া বিয়ালৈ যাবলৈ ওলাইছোঁ। এইযোৰ টচ মুগা কাপোৰ উলিয়াইছোঁ, ভাবিলোঁ এইযোৰকে পিন্ধি যাওঁ। বহুত দিন মানে বহুত 2 বছৰ 3 বছৰ মানে হ'ল পিন্ধা নাইকিয়া। আৰু পাখিৰো কাপোৰ উলিয়াই থৈছোঁ পিন্ধিবলৈ, কাৰণ মোৰহে দেৰি লাগে ন পিন্ধিবলৈ।
হে গাইছ এতিয়া 5টা মানে বাজিবলৈ হ'ল চাগে ন বেটা 5টা মানে বাজিবলৈ হ'ল আৰু অথনি আহিলোঁ কৰিলোঁ ভাগৰ লাগি গ'ল বহুত বেছি সৰস্বতী পূজা গোটেই ঘূৰিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়ালৈ অথনি কৈছিলোঁ যে বিয়া এখন আছিলে মাইনা অফিচৰে লগৰ তালৈ যাবলৈ ওলাইছোঁ তো সেয়া ঠাণ্ডাৰ কাৰণে এইটো কোটটো পিন্ধি ল'ব লগা হৈছে চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ দেখালোঁ আপোনালোকক টচ মুগা কাপোৰৰ জোৰ এযোৰ পিন্ধিছোঁ এয়া ভালকৈ দেখাই আছোঁ ৰ'ব পাখিয়ে দেখাই দিব আৰু এইটো ডিঙিত পিন্ধা গহনা এইটো পিন্ধিছোঁ কেনেকুৱা লাগিছে আৰু কাণত ইয়াৰে ছেটটো পিন্ধিছোঁ একেবাৰে চিম্পুল মেকআপ কৰা নাইকিয়া চুলিটো এনেকৈ মেলিয়ে যাম ভাগৰ আউটফিট দেখাই দিছোঁ দেই আমাৰ এয়া বেটীয়ে ৰেড কালাৰ জোতা পিন্ধিছে এইফালে কাৰ্গো পেণ্ট পিন্ধিছে এইফালে এয়া চুৱেটাৰ ন চুৱেটাৰ মজা মজা লাগিছে ঠিকে এয়া দেখালোঁ আৰু ঠাণ্ডা দিনত এইবোৰ কোট চুট পিন্ধিলে চাদৰ মেখেলাৰ হেৰিটো গুচিয়ে যায়গৈ শ্ব'টো গুচিয়ে যায়গৈ গতিকে গৈ থাকোঁ দেই বিয়া ঘৰলৈ প্ৰেজেণ্ট লৈ ওলাইছোঁ আৰু আমাৰ ঘৰতে এয়া নামৰ কাৰণে পেণ্ডেল দিছে দেখাম পিছত লৰালৰিকৈ ওলাইছোঁ তাকে পিছফালে বহিবা বহা পাৰিবা জানো 1 2 3 এইটো বহাই লোৱা লোৱা লাহেকৈ বহাই লোৱা নোহোৱাৰ লগত বহিব কইনা ঘৰ চিনিয়ে নাপাওঁ ক'ত মাইনা এখন হেৰিখন লৈ লৈছে নিমন্ত্ৰণী পত্ৰখন ক'তনো ঘৰ গতিকে সুধি সুধি গৈ ওলামগৈ আৰু সুধি মেলি এয়া ফাইনেলি পালোহি কইনা ঘৰ আৰু কইনা এইগৰাকীয়ে মই মনে মনে মানে লাজ লাগে ন ভিডিঅ'বিলাক কৰি থাকিবলৈ তেনেকৈ দেখালোঁ আৰু অলপকৈ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দুটা দিনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ মোৰ কোনো মানে ভিডিঅ' দিয়া কোনো ডেইলি হিচাপ নাইকিয়া নিচিনাই হৈ গৈছে 2 দিন 3 দিন এনেকুৱা ভিডিঅ'বিলাক দিছোঁ আৰু একেবাৰে 15 দিন 10 দিন এনেকুৱা মূৰত আৰু বেয়া কমেণ্ট নকৰিব প্লিজ ইমান দিনৰ ভিডিঅ' দিয়াৰ বাবে আৰু পুনৰবাৰ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ তেতিয়াহ'লে আহোঁ বাই বাই